হরি গোবিন্দ নারায়ণ
আৰু বদনাম মই অসুৰ কুলৰ কুলাংগাৰ যেতিয়াই তোৰ মুখত কেৱল ভগৱান ভগৱান মোক ক'ত আছে তোৰ সেই ভগৱান দেখুৱাই দে মোক মোতকৈ বলশালী মোতকৈ পৰাক্ৰমী ক'ত আছে তোৰ সেই ভগৱান ভগৱান শ্ৰীহৰি সকলোতে ব্যক্ত হৈ আছে এই পৃথিৱীৰ প্ৰতিটো কোণাত প্ৰতিটো বস্তুতে ভগৱান আছে আনকি এই স্ফটিকৰ স্তম্ভটো মই জগতৰ স্বামী ভগৱানক দেখা পাইছোঁ তেনেহ'লে চাহ তোৰ ভগৱানক মই শূন্য বিশূন্য কৰি দিওঁ চাহ তোৰ ভগৱানক মই শূন্য বিশূন্য কৰি দিওঁ আয়ুষ্মান ভৱ হে ৰাজন কোৱা হে বিপ্ৰ কি বিচাৰা দান লাগে যদি দিব পাৰো কুবেৰৰ খান ক্ষুদ্ৰ দেহী প্ৰাণী মই ক্ষুদ্ৰ প্ৰয়োজন নালাগে সেয়েহে মণি মুক্তা কিম্বা ধন দিওঁ বুলি কৈ পিছে নকৰিবাৰ আছে যদি দিয়া মাথো ভূমি তিনিপন হহুৱাৰা বিপ্ৰ কিনো বিচাৰিলা তুমি ইচ্ছা অনুসৰি লোৱা তিনিপদ ভূমি বলিৰ বচন শুনি বামন অৱতাৰী বিৰাট আকাৰ ধৰে মুহূৰ্ত সংসাৰে এক পাৱ ধৰিলা প্ৰভু ধৰাৰ পৰে দ্বিতীয় পাৱক দিয়া স্বৰ্গক আৱৰে তৃতীয় পাৱৰ বাবে স্থান নেদেখিলা হেন দেখি বলিবিৰে শিৰ পাতি দিলা বলিৰ শিৰত দেৱে পাৱ ৰাখি আনন্দৰে বলি গয়া পাতাল প্ৰহিলন্দ হরে
গুরু গোবিন্দ কৃষ্ণ ভজন করো তেমনি শ্রী রামচন্দ্র শ্রী নৃসিংহ আদি রূপেৰে বহুতো কলা অৱতাৰ গ্ৰহণ কৰিছে কিন্তু শ্ৰীকৃষ্ণই হ'ল এই সকলো অৱতাৰৰে আদিৰ ৰূপ আৰু এই মূল কৃষ্ণৰ ৰূপতো তেওঁ অৱতাৰ গ্ৰহণ কৰে সেই পূৰ্ণাৱতাৰ শ্ৰীকৃষ্ণ মানৱৰ জীৱন সংগ্ৰামত সন্মুখীন হোৱা নানান লতিঘটি দৃষ্টান্ত দাঙি ধৰাৰ উদ্দেশ্যেৰে নিজে বসুদেৱ দৈৱকী পুত্ৰৰূপে
শিশু কৃষ্ণৰ বিচিত্ৰ লীলা আৰু ঐশ্বৰিক মহিমাই গোকুলবাসীক বিস্ময়ান্বিত কৰি তুলিলে। কৃষ্ণক মাৰিবৰ বাবে দুৰাচাৰী কম্ভই পঠিওৱা পুতনা চক্ৰবাদ আদি অসুৰবোৰো জুইত চগা পৰি জাহ যোৱাৰ দৰে শ্ৰীকৃষ্ণৰ হাতত নিহত হ'ল। শ্ৰীকৃষ্ণজী বকুলবাসীৰ নয়নৰ মণি, হিয়া ৰামধু ৰূপে গুণে অনুপম শ্ৰীকৃষ্ণৰ বাঁহী মাদকতাই গোকুলৰ গোপীসকলৰ দেশ মনৰ দুখসমূহ ধৰি নিয়ে। ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি উদ্বেগ বাসুৰীৰ প্ৰেমৰ অনুভূতিয়ে গোকুলবাসীৰ অন্তৰত সিঁচি পৰম আনন্দ আৰু উল্লাসৰ অনুভৱ।
লোৱাৰ দৰে ভৰি ধৰোঁ। এনেতে এৰি ৰাসক্ৰিয়া জীৱাত্মাৰ সৈতে পৰমাত্মা শ্ৰীকৃষ্ণৰ লীলা গোপীসকলৰ লৌকিক প্ৰেমক ভগৱত পৰায়ণ কৰি চৰম আধ্যাত্মিক উৎকৰ্ষ লাভৰ উদাহৰণ জগতত প্ৰচাৰ কৰাৰ উদ্দেশ্যে শৰৎ কাদৰ পূৰ্ণিমাৰ ৰাতি যমুনাৰ তীৰত মন প্ৰাণ উতলাই তোলা বাঁহী সুৰেৰে পৰম পুৰুষ পৰমেশ্বৰৰ পূৰ্ণৱতাৰ শ্ৰীকৃষ্ণই গোপীসকলক ৰাসক ক্ৰিয়াৰ বাবে আহ্বান কৰিলে।
আজির নৃত্য নাটিকা পূর্ণ অবতার অন্ত পড়েছে। এই দিনে আমি আজ নৃত্য নাটিকার অংশগ্রহণ করা শিল্পী সকলের পরিচয় আমি ধরেছি।